ছাত্ৰ ছাত্ৰীসকল পাইথাগোৰাছ ক্লাছেছত আকৌ স্বাগতম জনাইছোঁ। এতিয়া আজি তোমালোকক মই এক্সাৰসাইজ 3.3 যিটো এলিমিনেশ্যন মেথড অপনয়ন পদ্ধতি, অসমীয়াত কয় অপনয়ন পদ্ধতি শিকাম। অপনয়ন পদ্ধতিত কেনেকৈ আমি সমাধান কৰিব পাৰি, এক্স আৰু ৱাই কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে শিকাম। প্ৰথম যিটো 3.3 এক্সাৰসাইজৰ যিটো প্ৰথম অংকটো দিছে সেইটো মই তোমালোকক আজি প্ৰথম শিকাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া কি দিয়া আছে যে x প্লাছ y ইকুৱেল 5, আমি এইটো ইকুৱেশ্যন 1 ল'ম। তাৰপিছত কি দি আছে 2x মাইনাছ 3y ইকুৱেল 4, এইটো ইকুৱেশ্যন কিমান ল'লোঁ 2 ল'লোঁ। এতিয়া অপনয়ন পদ্ধতিত কি মানে তোমালোকে অপনয়ন পদ্ধতিটো প্ৰথমে বুজি লোৱা। অপনয়ন পদ্ধতিত কি কৰিব লাগিব যে আমাৰ যে ইয়াত কি কৰি আছে, চলক দিয়া আছে, কি ভেৰিয়েবল দিয়া আছে x আৰু y, ভেৰিয়েবল দিয়া আছে। x আৰু y ৰ ভিতৰত যিকোনো এটা ভেৰিয়েবলক কি কৰা, নাইকিয়া কৰা, ৰিমুভ কৰা, সেইটো কি বুলি কয়, অপনয়ন বুলি কয়। এতিয়া আমি ৰিমুভ কেতিয়া হয়, কিবা এটা বস্তু ৰিমুভ কেতিয়া হয়, তুমি যদি 2 এটাক যদি তুমি ৰিমুভ কৰিব নাইকিয়া কৰিব খোজা, তেতিয়া তুমি 2 পৰা 2 কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব, তেতিয়াহে এইটো কি হ'ব, ইকুৱেল 0 হ'ব, তেতিয়া এইটো কি হ'ব, নাইকিয়া হ'ব। ঠিক তেনেকে এতিয়া আমি x আৰু y টো ৰিমুভ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এই যে ইয়াৰ হহকবিলাক যিকোনো এটাৰ ইয়াৰে হওক বা ইয়াৰে হওক, হহকবিলাক কি হ'ব লাগিব, সেম হ'ব লাগিব। এতিয়া ইয়াত আছে 2, ইয়াত আছে কিমান 1 আছে, গতিকে মই এইটো যদি কি কৰোঁ, মিলাই দিব পাৰোঁ, মিলাই দিলে মাইনাছ কৰিলে কি হ'ব, এইটো ৰিমুভ হৈ যাব। মই কি কৰোঁ, ইকুৱেশ্যন 1ৰ লগত কি কৰোঁ, 2 মাল্টিপ্লাই কৰোঁ। 2 মাল্টিপ্লাই কৰিলে কি হৈ যাব, 2x প্লাছ ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 2y আৰু 5ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব, 10। এইটো কি ল'লোঁ, ইকুৱেশ্যন 3 ল'লোঁ। ইকুৱেশ্যন কি ল'লোঁ, 3 ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা এইটো ডাইৰেক্ট মাইনাছ কৰি দিব পাৰোঁ, কিন্তু বহুত ল'ৰা ছোৱালীয়ে, আমি চব ল'ৰা ছোৱালীৰ কাৰণে একেলগে শিকাওঁ কাৰণে মই ইয়াত আৰু এটা কাম কৰি দিছোঁ, ইকুৱেশ্যন 2ৰ লগত 1 মাল্টিপ্লাই কৰি দিছোঁ, কৰি পেলাই এইটো একেই সমান কৰি লৈছোঁ, তেতিয়া মাইনাছ কৰিবলৈ আমাৰ কাৰণে ইজি হ'ব। 1 মাল্টিপ্লাই কৰিলে একেই হ'ব, 2x মাইনাছ 3y ইকুৱেল 4। ইকুৱেশ্যন কি কৰিলোঁ, আমি 4 কৰিলোঁ। এতিয়া কি কৰোঁ, মই ইয়াৰ পৰা মাইনাছ কৰিম, কি কৰিম, ইকুৱেশ্যন 3ৰ পৰা ইকুৱেশ্যন 4টো মাইনাছ কৰি দিম। মাইনাছ কৰিলে কি হ'ব চোৱা, তলৰ চাইনবিলাক চেঞ্জ হৈ যায়, উল্টা হৈ যায়। এইটো মাইনাছ, এইটো হ'ব কি প্লাছ, আৰু এইটো কি হ'ব মাইনাছ। এতিয়া কিমান হ'ব, এইটো চোৱা 2x মিলি আছে, কাটি গ'ল, প্লাছ মাইনাছ মিলি আছে, কাটি গ'ল, থাকি গ'ল এইটো 2 আৰু এইটো চোৱা, এই তলৰ চিনটো দিয়াৰ লগে লগে এই চিনটোৰ কোনো কাম নাই, এইটো চিন মাইনাছটো নাইকিয়া হৈ গ'ল, কোনো কাম নাই। এতিয়া কি কৰিব লাগিব, 2 আৰু 3 প্লাছ কৰিলে কিমান হৈ যাব, 5y হ'ল। তাৰপিছত ইয়াত কিমান হ'ব, 10ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব, 6 হ'ব। তেতিয়া আমাৰ y ভেলুটো কিমান হ'ব, y ভেলুটো হ'ব 6/5। y ভেলুটো কিমান হৈ গ'ল, 6/5। এতিয়া আমি y ভেলুটো পাই গ'লোঁ। এতিয়া কি কৰিব লাগিব, আমি x ৰ ভেলু পাব লাগিব। x ৰ ভেলু পাবৰ কাৰণে মই কি কৰোঁ, যে পুটিং y ইকুৱেল 6/5 ইন ইকুৱেশ্যন 1। ইকুৱেশ্যন 1টো কি আছে, x প্লাছ y ইকুৱেল কিমান দি আছে, 5। এতিয়া আমি কি কৰোঁ, x প্লাছ y ৰ জেগাত কিমান বহাম, 6/5 ইকুৱেল কিমান আছে, 5। এতিয়া তলত আমাৰ কি আছে, 5 আছে, আমাৰ ইয়াৰ তলত 1, ইয়াৰ তলত 1, গতিকে এলচিএমটো কিমান হ'ব, 5, চবৰ লগত 5 মাল্টিপ্লাই কৰি দিওঁ, 5x প্লাছ 5 ইনটু 6/5 ইকুৱেল 5 ইনটু 5। এতিয়া এইটো 5 কাটি দিলোঁ, ইয়াত কিমান থাকিলে 5x, এই 6টো সমান চিহ্ন ইফালে গ'লে 2 × 25 মাইনাছ 6। এতিয়া 5x ইকুৱেল কিমান হ'ল, 5x ইকুৱেল হৈ গ'ল 19, তেতিয়া x ইকুৱেল কিমান হৈ যাব, 19/5। গতিকে 19/5। এতিয়া চোৱা, x ৰ ভেলু পাই গ'লোঁ আমি, y ভেলু পাই গ'লোঁ, গতিকে আমাৰ ইয়াৰ সলিউশ্যনটো ওলাই গ'ল। গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ, অপনয়ন পদ্ধতি কৰাটো বহুত ইজি হয়, বহুত ইজিকৈ আমি তাৰ সমাধানবিলাক উলিয়াব পাৰোঁ। এইটো অংক মেট্ৰিক পৰীক্ষাত আহিছে, গতিকে তোমালোকে ভালকৈ চাবা। তাৰপিছত মই 2 নম্বৰ কুৱেশ্যনটো কৰিছোঁ। দুই নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, দুই নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চোৱা, 3x + 4y = 10,
2x minus 2y equal 2 এতিয়া মই কি কৰিম ইয়াত সলিউশনত কি কৰিম প্ৰথমে ইকুৱেশ্যন দুটা পাতিম 3x plus 4y equal 10 এটো ইকুৱেশ্যন 1 ললো আমি 2x minus 2y equal 2 ইকুৱেশ্যন কিমান ললো 2 ললো এতিয়া মই কি কৰিম যে ইকুৱেশ্যন এই দুটা আমি মিলাম x ৰ যেটো কোএফিচিয়েন্ট দিয়া আছে হহক দিয়া আছে এই দুটাক আমি কি কৰিম সমান কৰিম কি কৰিম ইকুৱেশ্যন 1 ৰ লগত মই কি কৰো 2 মাল্টিপ্লাই কৰো 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6x ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 8y ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 20 ইকুৱেশ্যন 3 ললো এতিয়া আমি ইকুৱেশ্যন 2 ৰ লগত কি কৰিম 3 মাল্টিপ্লাই কৰিম 3 মাল্টিপ্লাই কৰিলে এটো কিমান হ'ব 6x minus 6y এফালে কিমান হ'ব 3 to the 6 এটো কিমান হৈ যাব ইকুৱেশ্যন 4 হৈ গল এতিয়া মই কি কৰো 3 পৰা 4 মাইনাস কৰো 3 minus 4 3 পৰা 4 মাইনাস কৰিলে এটো মাইনাস হৈ গল এটো প্লাস হৈ গল এটো মাইনাস হৈ গল এটা এটো প্লাস মাইনাস মিলি আছে কাটি দিলো এটা কিমান হ'ব 8 আৰু 6 এ কিমান হ'ব 14y এফালে আৰু কিমান হৈ যাব এটো প্লাস কানে প্লাস কৰিলো 20 পৰা 6 গলে কিমান হৈ গল 14 এটা 14 এ 14 ত কেবাৰ যাব একবাৰ যাব 14 কেবাৰ গল একবাৰ গো y ভ্যালু কিমান হৈ গল 1 হৈ গল এটা আমি কি কৰিম y ভ্যালুটো পুটিং y equal 1 in equation 1 equation 1 to কি আছে 3x plus 4y equal 10 এটা মই কি কৰো ইয়াত 3x plus 4 into y value to 1 equal 10 এটা 4 1 যা 4 3x 4 to এফাল লৈ গলে কিমান হ'ব 10 minus 4 3x 10 minus 4 কিমান হৈ গল 6 তেতিয়া x equal কিমান হৈ যাব 3 at 6 ত কিমান টাইম 2 টাইম গতিকে x ৰ ভ্যালু ওলালে 2 और y ভ্যালু কিমান ওলালে 1 গতিকে এইটোৱে হল ইয়াৰ সলিউশন গতিকে অপনয়ন পদ্ধতিটো বহুত সহজ পদ্ধতি জাস্ট তোমালকে এটা বস্তু মনত ৰাখিবা যে আমি এই যে ইয়াত x ৰ হহক বা y ৰ হহক বেছিকে আমি x ৰ হহকটোৱে মিলাও তেতিয়া অংকটো কৰিবলৈ ইজি হয় x ৰ হহক বিলাক সেম কৰিব কাৰণে যেটো নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগে এই নাম্বাৰটো দি ভালকে মাল্টিপ্লাই কৰি সমান কৰি লব পাৰিলে তেতিয়া কি হৈ যাব তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব এই কাৰণে মই কি কৰো ইয়াৰ যেটো হহক আছে ইয়াৰ লগত মাল্টিপ্লাই কৰো ইয়াৰ যেটো হহক আছে ইয়াৰ লগত মাল্টিপ্লাই কৰো তেতিয়া বহুত ইজি কে আমাৰ অংকটো ওলাই যায় গতিকে আমি তাৰ পিছত আৰু ইয়াৰ 1 নম্বৰ আৰু দুটামান অংক সাম তোমালোকৰ কাৰণে কাৰণ একে ধৰণৰ সলিউশন বিলাক গোটেইখিনি কৰি দিলে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে একোই নাথাকিব গতিকে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে দুটামান বস্তু ৰাখিছো সোৱা প্ৰেক্টিছ এটা বস্তু মনত ৰাখিবা লাইফত যে জীৱনত সাকসেছৰ কাৰণে হাৰ্ড ওয়াৰ্কৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই গতিকে কষ্ট কৰিব লাগিব কষ্ট নকৰাকে এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে তোমাক আহি পেলাই ডাইৰেক্ট সাকসেছ দিয়াব পাৰিব গতিকে কষ্ট তোমালকে কৰিব পাৰিব লাগিব আৰু কৰিব লাগিব আৰু কৰিলেহে সাকসেছ পাবা আৰু যি সকলে কষ্ট সাকসেছ পাইছে হে সকলক এবাৰ হুদি চাবা এই সাকসেছৰ পিছত কিমান কষ্ট লুকাই আছে এই বস্তুখিনি এবাৰ তোমালকে এই সাকসেছফুল মানুহবিলাকক এবাৰ তোমালকে লগ পালে হুদি চাবা গতিকে এনেই তোমালকে ইজি কে কিবা ফকটত কিবা এটা বস্তু তোমালকে পাই যাবা বুলি কেতিয়াও আশা নকৰিবা গতিকে তাৰ পিছৰ অংকটোলৈ আগবাঢ়ি গৈছো মই